হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আকৌ এবাৰ মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব আৰু যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। আজি ৰেচিপিটো ছজনা ফুল আৰু মাছ। এয়া ছজনা ফুল, আলু আৰু এটা বিলাহী লৈছোঁ। এয়া আদা, ৰচুন, জলকীয়া আৰু এটা পিঁয়াজ। এয়া মাছখিনি আমি ফ্ৰাই কৰি ল'ম। এয়া কেৰাহী গৰম হ'ল আমাৰ। পিঁয়াজখিনি ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙা হোৱালৈ ভাজি ল'লে হ'ল। এয়া পিঁয়াজখিনি অলপমান ৰংচঙীয়া হ'ল। এতিয়া আমি সোৱাদ অনুসৰি হালধি আৰু নিমখ দি ল'ম। এয়া এনেকৈ ভাজি ল'ম। তাৰপিছত ছজনা ফুল আৰু আলুখিনি ভাজি ল'ম ভালকৈ। প্ৰায়ভাগ 1 মিনিটমান ভালকৈ ভাজি ল'লে হ'ল। এয়া আদা ৰচুনখিনি আমি দিম। 2 চামুচমান আদা ৰচুন দিম আমি। আৰু জলকীয়া। আদা ৰচুন জলকীয়াখিনি আমি ভালকৈ ভাজি ল'ম। আদা ৰচুনৰ গোন্ধখিনি নোযোৱালৈ। এয়া জিৰা গুড়া, বেলেগ মছলা আৰু ব্যৱহাৰ নকৰোঁ আমি। এইখিনি আমি ভালকৈ ভাজি ল'ম। এয়া এটা বিলাহীখিনি দিয়াৰ পিছত ভালকৈ ভাজি ল'লে হ'ল। বিলাহীটো যেতিয়ালৈকে গলি নাযায়। এয়া অলপমান পানী দি কিনে ভাজি ল'ম আমি। এতিয়া যিমানখিনি আমাক পানীৰ দৰকাৰ সেইখিনি দি ল'ম। এতিয়া ঢাকন দি কিনে জুইটো বঢ়াই কিনে আমি ভালকৈ উতলিবলৈ দিম। এয়া 5 মিনিটমান উতলিব দিয়াৰ পিছত মাছখিনি দি দিম। মাছখিনি আৰু ফুল, আলু ভালকৈ সিজিবলৈ দিম আৰু ঢাকি দিম আমি। প্ৰায়ভাগ আমি 10 মিনিটমান ভালকৈ উতলিবলৈ দিম। এয়া মান ধনিয়া। এয়া 10 মিনিটমান পিছত দুটামান আলু ভাঙাই দিম। এয়া 2 মিনিটমান আৰু ভালকৈ উতলিবলৈ দিলোঁ। এতিয়া আমি গেছটো বন্ধ কৰি দিম। লাষ্টত মান ধনিয়াখিনি দি দিম। আমাৰ ছজনা ফুল আৰু মাছৰ তৰকাৰীটো হৈ গ'ল। ট্ৰাই কৰি চাবচোন আপোনালোকেও। আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।